বুলি সেই ভাৱটো নুবুজে তেতিয়ালৈকে তেওঁ ঈশ্বৰৰ কাষ চাপিব নোৱাৰে। আৰু ভাৱটো এনেকুৱা নহয় যে ভয় যেনে নবজে বৈৰাগ্য নহয় পাবে বীৰপতি নভৰিলে নভজে হৰি পাবে। যেতিয়ালৈকে ঈশ্বৰৰ প্ৰতি ভয় নাহে তেতিয়ালৈকে আমি ঈশ্বৰৰ কাষ চাপিব নোৱাৰো। আৰু ভয়ো দুই প্ৰকাৰৰ আছে, এটা হৈছে প্ৰাণ ৰূপত ভয়, এটা হৈছে ভাৱ ৰূপত ভয়। মই বেয়া কাম এটা কৰিলে আইনে মোক দণ্ডমান কৰিব, এইটো প্ৰাণ ৰূপত ভয়। আৰু মই বেয়া কাম কৰিলে মোৰ মা দেউতাই বেয়া পাব, এইটো ভাৱ ৰূপত ভয়। কাৰণ আপুনি মই যে জীৱনটো জীয়াই আছো, জীয়াৰ এটা ছেকেণ্ডো আপুনি মই কৰবাৰ পৰা ক্ৰয় কৰি লোৱা নাপায়। নহলে জীৱনৰ এটা ছেকেণ্ডো আপুনি মই কাৰোবাৰ পৰা ধাৰে ল'ব নোৱাৰো। আৰু লগত যি আছে আপুনি মই যাক নিজৰ বুলি আছো, ইয়াত যিখিনি লৈছো ইয়াতে চব দি থৈ যাব লাগিব। পৰমাণু এটাও লৈ যোৱাৰ অনুমতি আমাৰ বাবে নাই। সেইবাবে ঈশ্বৰক ভক্তি কৰিব লাগে। কাৰণ ভক্তি কিয়? ভক্তি মানে ধূপ গছ জ্বলোৱা, চাকি গছ জ্বলোৱাই নহয়, এইখিনি কিছুমান আমাৰ সামাজিক পৰম্পৰাহে। ভক্তি হৈছে সমৰ্পণ। ঈশ্বৰৰ প্ৰতি যদি সমৰ্পণ ভাৱটো নাহে তেতিয়াহ'লে হাজাৰ নীতি নিয়ম পালন কৰি লাভ নাই। কাৰণ নীতি নিয়ম চাবলৈ গ'লে আগৰ দৈত্যসকলেও পালন কৰিছিল, সেইবিলাক আপুনি মই কল্পনা কৰিব নোৱাৰো। তেতিয়া নীতি নিয়মতে ভক্তি নাই। নীতি নিয়ম কিয় লাগে? শৃংখলাবদ্ধ ৰূপত আগবাঢ়িবলৈ। কিন্তু সেই নীতি নিয়মৰ প্ৰতি যদি শ্ৰদ্ধা আৰু ভক্তি ভাৱটো নাথাকে তেতিয়াহ'লে সেই নীতি কাষ্ঠাই আমাক কৰাব নোৱাৰে। প্ৰথম সমৰ্পণ ভাৱটো লাগিব। সমৰ্পণ কিয়? কাৰণ জীৱনৰ এটা দিন খাই গ'ল বা নাইকিয়া হৈ গ'ল, কম ডাঙৰ কথা নে? ঘণ্টাৰ পিছত ঘণ্টা পাৰ হৈ গৈ আছে, মৰিবলৈকেতো গৈ আছে, কিন্তু অনুভৱ কৰা নাই। সেইবাবে ভাবিব লাগে, কাৰণ কি হৈছে আমি নাজানো। আৰু ঈশ্বৰ চিন্তনৰ বাবে ভক্তিৰ ধাৰাটো আমাক সকলোতে কৈছে কি যে সৰ্ব অৱস্থাতে ভক্তি সমস্ত মানে সকলো অৱস্থাতে ভক্তি। সকলো অৱস্থাতে ভক্তি কেতিয়া হ'ব? যেতিয়া তেওঁৰ প্ৰতি ভাৱ থাকিব। ভাৱ আছে মানে কেতিয়া আমি নিজকে গম পাম। যদি খাওঁতে খুন্দা খাওঁতে পিছল খালে মুখৰ পৰা কি ওলাই, সেইটোৱেই সন্মুখত স্পষ্টকে দাঙি ধৰে যে ঈশ্বৰৰ প্ৰতি আপোনাৰ মোৰ কিমান ভাৱ আছে। আপুনি কিমান ভকতি কৰিছে, কিমান কথা জানিছে, সেইটো মোৰ বিচাৰ কৰাৰ প্ৰয়োজন নাই। নিজৰ বিচাৰ কৰাৰ প্ৰয়োজন। যদি খাওঁতে খুন্দা খাওঁতে কি ওলাইছে, যদি সেইখিনি সময়ত বেয়া এটা ওলাইছে তেতিয়াহ'লে জানক আৰু ভেকু ভাওনাহে হৈ আছে। ভকতিৰ নামত ভয়টো কিন্তু পায়। কিয়? কাৰণ বিপদৰ সময়ত চাওকচোন, মানুহৰ প্ৰবৃত্তিটো এনেকুৱা বেয়া মাতটো কোনেও শিকাব নালাগে, কিন্তু ৰামকৃষ্ণ নাম লবলৈ আকৌ শিকাব লাগে। আগৰ অসুৰসকলেও ইমান বেয়া মাত মতা নাছিলে, আজিকালি আমি মানুহে যিমান বেয়া মাত মাতো। কিন্তু যাৰ বাক্যটিক সংস্কাৰ নাই তেতিয়াহ'লে সেই জীৱনটো আৰু কি পৰিৱৰ্তন কৰিব পাৰিব? কিন্তু প্ৰথম বাক্য সংযমিত হবই লাগিব। বাক্য সংযমিত নোহোৱালৈকে আমি ঈশ্বৰমুখী হ'ব নোৱাৰো। ভাগৱতত হয় ধেৰ তত্ত্ব কথা আছে, কিন্তু ইমান তত্ত্ব কথা আমি গুৰুত্ব নিদিলেও হয় যদি সৰল ভাৱে লোৱা যায়। কাৰণ ভাগৱত কাৰ বাবে? নিৰ্মল স্বৰ্ণাম শতাং, যাৰ হৃদয়ত নিৰ্মলতা আছে। সেইবাবে ভাগৱতে তিনিটা সূত্ৰ দিছে যে ঈশ্বৰে বেয়া কথা নকয়, কিন্তু মই বেয়া কথা নকওঁ। ঈশ্বৰেতো কাহানিও বেয়া কথা কয়। ঈশ্বৰে বেয়া বস্তু নাখায়, গতিকে ময়ো নাখাওঁ। ঈশ্বৰে বেয়া কাম নকৰে, ময়ো নকৰো। এই তিনিটা বস্তু যদি জীৱনত থাকে তেতিয়া বেলেগকৈ ভাগৱত ধৰ্ম আচৰণ কৰিবলৈ নাথাকে। কিন্তু যেতিয়া মূল অন্তৰ্দৰ্শনৰ পৰা আঁতৰি আমি ধেৰ কিছুমান কথা গুৰুত্ব দিওঁ তেতিয়া আমাৰ পন্থ, সম্প্ৰদায়, ধৰ্মৰ নামত ধেৰ সংঘাত সৃষ্টি হয়। আৰু তাৰ ফলত কি হয়? আমি বিপথে গুচি যাওঁ। ধ্বজাখন আমাৰ ধৰ্মৰ হয়, কিন্তু সেই ধৰ্মৰ ধ্বজাখনৰ আঁৰত আমি অধৰ্মহে কৰি পাওঁ। সেই অকণমান সৰলতাৰে ঈশ্বৰৰ ক্ষেত্ৰত এই ভাৱটো লাগে। সমাজত মই কি কৰিছো সেইটো বিচাৰ্য বিষয় নহয়, নিজৰ দৈনন্দিন জীৱনত মই কি কৰিছো ঈশ্বৰ চিন্তন হৈছে নে নাই, কিয় চিন্তা কৰিব লাগে? কাৰণ অন্তিম সময়ত যাতে আমি তেওঁক চিন্তা কৰি এৰিব পৰা যায়। স্থাৱৰং বিংশতি লক্ষং জলজং নৱলক্ষকম কুৰ্মাঞ্চ নৱলক্ষং চ দশলক্ষং চ পক্ষিণঃ বিংশ লক্ষং চ পকুনাং চ চতুলক্ষং চ বানৰা। তো মনুষ্যতাং গছ-গছনি স্থাৱৰ যদি 20 লাখ বাৰ, নহয় কথা। জলজ যদি 9 লাখ বাৰ, পুনৰ উভচৰ যদি 9 লাখ বাৰ, 10 লক্ষং চ পক্ষিণঃ 10 লাখ বাৰ চৰাই-চিৰিকটি ৰূপত, 300 লক্ষং চ পকুনাং চ 30 লাখ বাৰ অন্য কুকুৰ কৰিল, 70 লক্ষং চ বানৰা, 4 লাখ বিভিন্ন নাগ গন্ধৰ্ব কিন্নৰ আদি কৰাৰ পাছত চতু মনুষ্যতাং প্ৰাপ্য ততঃ কৰ্মাণি সাধে। তাৰ পিছত আমি মনুষ্যত্ব প্ৰাপ্ত হৈছো।
গায়ে বেদ আর সেই বেদৰ সাৰ স্বৰূপ হৈছে সমস্ত বেদান্ত সাৰ শ্ৰী ভাগৱতম ঈশ্বৰে গাখীৰকণ পাই থাকিবলৈ সদায় গায়জনী আমাক লাগিব ধেনু স্বৰূপা বুলি যদি বেদ কোৱা হৈছে সেই বেদ স্বৰূপ ধেনুৰ পৰা নিক্ষিত গাখীৰকণ হৈছে ভাগৱত আৰু সেই ভাগৱত আদিতে আমি সকলোৱে জানো সুখদেৱে কিয় চাওকচোন আদি নিৰঞ্জনৰ পৰা অনাদি অনন্তৰ পৰা কালপুৰীয়া নাৰায়ণৰ পৰা সূৰ্যমণ্ডলী নাৰায়ণৰ পৰা শংখ নাৰায়ণৰ পৰা শ্ৰীনাৰায়ণৰ পৰা ব্ৰহ্মাদেৱৰ পৰা নাৰদদেৱৰ পৰা ব্যাসদেৱৰ পৰা সুখদেৱৰ হাতত 12টি স্কন্ধ 335টি অধ্যায় 18,000 শ্লোকেৰে ভাগৱত সম্পূৰ্ণ হৈছে আৰু সেই সুখদেৱে ভাগৱত কিয় বিদিত কৰিলে বোলে বৈকুণ্ঠৰ শাস্ত্ৰ আমি পৰম উৎসুকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলা পুকে সংসাৰী লোকসকলক কৃপা কৰাৰ অৰ্থে বোলে সুখদেৱে ভাগৱত প্ৰচাৰ কৰিছিল সংসাৰ বা সংসাৰতি কি সংসাৰ যি সংসাৰ হৈ যায় সংসাৰ কেতিয়াও কাৰো নকম অকমান বাঢ়িহে যায় কিয় লাগিলে ওপৰত বহি থকা ব্ৰহ্মাদেৱৰে হওক বা অন্য কোনো জীৱৰে নহওক কিয় এইটো নিত্য নৈমিত্তিক সংসাৰ হৈ থকা এই সংসাৰখনৰ পৰা মুক্তিৰ বাবে হৈছে ভাগৱত কাৰণ ঘূৰি ঘূৰি আজি মানুহ হৈছো কাইলৈ কিখন ঠিক নাই এই শৰীৰতে যি বদ্ধ থাকি নিবিচাৰি মুক্তি বিচাৰিছে তেওঁৰ বাবে হৈছে ভাগৱত ঋদ্ধি সিদ্ধি লাভৰ বাবে নহয় চাবচোন ভালে থাকোতে সেইখিনি আমাক বেছিকে লাগে গুৰুৱে সেইখিনি সদাচাৰী প্ৰদান কৰে ল'ৰা ছোৱালী অকণমান জনা বুজা হোৱাৰ লগে লগে গুৰুমুখী কৰাৰ ব্যৱস্থাটো লাগে এইটো সেইটো সংস্কৃতি যিটো সংস্কৃতিত চাওকচোন অন্য চিন্তাতকৈ কোন প্ৰথম চিন্তা কি গুৰুমুখী কৰাৰ চিন্তা কাৰণ এইটো সংস্কৃতিয়ে জানে চৌৰাশী লক্ষ জনী পাৰ কৰি আহি সেই জীৱকে মনুষ্য কৰি পাইছেহি গতিকে কোন প্ৰথম দায়িত্ব কি বোলে মা নবুলোতেও ল'ৰা ছোৱালীৰ মুখত ৰাম শব্দ ওলাব লাগে কিন্তু আমাৰ গৈ পেলাই কি দেখিব সেই মাত নুফুটাটো মুখত পাৰিলে বেয়া মাত দুটা মানুহে শিকাব ৰাম বুলিবলৈ নিশিকায় সেইটো সংস্কৃতিৰ লোক আমি নাছিলো নহয় আমি নিজৰ সমস্যাবিলাক আমি নিজেই সৃষ্টি কৰিলো আমাৰ শাস্ত্ৰই কৈছে কি মা নবোলাৰ আগতো ৰাম বুলিব লাগে আৰু মাক কাৰ জৰিয়তে পালো সেই ৰামে সেই ভগৱন্তৰ কৃপা কৰিলে কাৰণে পালো এইটো প্ৰথম ভগৱন্তৰ স্মৰণ হয় দ্বিতীয়তে চাওকচোন সদাচাৰৰ ক্ষেত্ৰত আগৰ অসুৰ বিলাকে যিমান তপস্যা হিৰণ্যকশিপু বুঢ়াঙলিটোৰ ওপৰত থিয় হৈ পেলাই ব্ৰহ্মাদেৱক তপস্যা কৰিছিল ইমান ধৈৰ্য ধেমালি কথা নে বুঢ়াঙলিটোৰ ওপৰত এজন মানুহ থিয় হৈ থকাটো কম ধৈৰ্য লাগিব নে তেতিয়াহ'লে আগতে দৈত্য বিলাকৰো যিমান ধৈৰ্য আছিল আমাৰ মানুহৰ মাজত সেই ধৈৰ্যটো নাইকিয়া হৈ গ'ল আমিতো ইমান সাংঘাতিক তপস্যা কৰিব নালাগে ঈশ্বৰৰ ক্ষেত্ৰত অকণমান দুখ এটা পালে আমাৰ ভগৱন্তে মুখে দেখিলেগে সেইকোনো ঈশ্বৰৰ ওপৰত ভৰসা নাই ৰাৱণ ৰাক্ষস আছিল যদিও চাওকচোন সীতা হৰণ কৰি আনিলে ইমান অধৰ্ম কৰিলে কাহানিখিনি ইষ্ট পূজা ত্যাগ নকৰিলে বিষপৰ বা ইমান ডাঙৰ দৈত্য কাহানি ইষ্ট পূজা ত্যাগ নকৰিলে আৰু আমি আকৌ ঈশ্বৰক চিন্তা কৰি পাহৰি থাকো অসমীয়া সমাজৰ মানে এটা ব্যৱস্থা আছিল এতিয়াও আছে বাৰু সন্ধ্যা লাগিল মাত্ৰ চাওকচোন দলা কোমলৰ প্ৰতি ঘৰ গৃহতে অন্তত প্ৰাৰ্থনা এটি কৰা হয়নে ঈশ্বৰ চিন্তা কৰে কিন্তু আজিকালি প্ৰতি ঘৰ অসমীয়া সেইটো ব্যৱস্থা নাই বুলি কেলে সময় নাই আমাৰ সেইটো জীৱন ধিক্কাৰ হয়নে নহয় যিজনা ঈশ্বৰে জীৱনৰ প্ৰতিটো ক্ষণ দিছে জীয়াই থাকিলে যিবিলাক দামী যন্ত্ৰপাতি লগাইছে এইবিলাক লাখ টকা দিলেও কিনি আনিব নোৱাৰে হয় কিডনী লিভাৰ ঈশ্বৰে দিছে কাৰণে পাইছো মোবাইলটো গাড়ীখন আৰু বেয়া হলেও কিনি আনিব পাৰি এনেকুৱা বেয়া হলে পাৰিছে ঈশ্বৰৰ ওচৰত কৃতজ্ঞ সেইবাবেতো পোৱা গধূলা চিন্তনৰ ব্যৱস্থাটো লাগে সন্ধ্যা লাগিল মাত্ৰ বোলে দাওকো কোৱা ঈশ্বৰে নামঘৰত যেতিয়া দবা কুকুৰ দিয়ে দম দমন কৰা দয়া কৰা দান কৰা নিজৰ ঈশ্বৰৰ নাম লোৱা আনকো ঈশ্বৰৰ নাম দান দিয়ে কিমান সুন্দৰ ব্যৱস্থা মাজত আছিল কিন্তু আজিকালি আকৌ বহুতৰ বোলে ঈশ্বৰ চিন্তা কৰিলে সময় নাই তাৰ জৰিয়তে মাহেকৰ মূৰত বোলে গলো আমুকত বোলে ভাদ মাহত কাতি মাহত প্ৰায় ভাগ দি থৈ আহিম তাৰ জৰিয়তে একো নহয় যদি মই নিত্য উপাসনা কৰা নাই দ্বিতীয়তে ঈশ্বৰৰ পৰা যে আমি বিচাৰো যে প্ৰভু চাকি গছ দিছো মোক এইটো দিয়া ঈশ্বৰৰ পৰা বিচাৰিবলৈ হলে আমাৰ কেপাচিটিওটো লাগিব কিয় কেপাচিটি বুলি কোৱা হৈছে এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আপুনি মই চিধাই গৈ কিবা এটা বিচাৰিব পাৰিম নে গাত কিজনী খেলামি নপৰাবনে পু মানুহ কি কথা বুলি চিনা জনাটো লাগিব চিনা জনাটো থাকিলে আপোনাৰ মোৰ ওচৰলৈ যাব লাগিব মুখ্যমন্ত্ৰীৰ ওচৰলৈ যেতিয়া ভাল চিনা জনা এটা নহলে আপোনাৰ মোক যাবলৈ নিদিয়ে আমি জগতৰ ঈশ্বৰৰ পৰা বিচাৰিছো তেতিয়া চিনা জনাটো কিমান ভাল হল
আনুষ্ঠানিকতা এটা ৰক্ষা কৰি আৰু কলো তেতিয়াই ঈশ্বৰে দিব সেইটো নহয় নহয় সেইকাৰণে উপাসনাও লাগিব উপাসনাৰ অবিহনে তেওঁৰ ওপৰত আমি চাপিব নোৱাৰো উপাসনা যদিও কোৱা হৈছে চাওকচোন এইটো ভুল ধাৰণাত গুচি যায় আমি কওঁ ন যে ভক্তি আটাইতকৈ শ্ৰেষ্ঠ ভক্তিত কোনো উপাসনাৰ প্ৰয়োজন নাই ভক্তিত কোনো সাধনাৰ প্ৰয়োজন নাই নহয় ভক্তিতে আটাইতকৈ কঠিন সাধনা আছে ভক্তি কৰাটো ইমান সহজ নহয় নহয় আমি যদিও কৈ থাকো যে ভক্তি কাৰ সহজ নাই ঈশ্বৰৰ প্ৰতি সমৰ্পণ ভাৱটো চাওকচোন